নমস্কাৰ বন্ধুসকল, মই ৰফিকুল আৰু স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল আছামিজ ৱৰ্ল্ডলৈ। থাম্বনেইল চাই আপোনালোকে হয়তো গম পাইছে যে আজি কিবা ইউটিউবৰ ওপৰত কথা বা ইউটিউবৰ ভিডিঅ' কেনেকৈ ডাউনলোড কৰে, কি কৰে, সেই বিষয়ে কিবা অলপ গম পাম বুলি আপোনালোকে ভাবি হয়তো মোৰ ভিডিঅ'টোত আহিছে। হয়, ঠিক তেনেকুৱাই আজি আপোনালোকক ক'বলৈ আহিছো যে ইউটিউবৰ ভিডিঅ' কেনেদৰে ডাউনলোড কৰে। হয়, আমি সকলোৱে নতুন কিবা ট্ৰেন্ডিঙত গান এটা আহিছে, নতুন চিনেমা এখন আহিছে, সকলোৱে গৈ ইউটিউবত চাৰ্চ কৰো, বোলে চিনেমাখন বা গানটো আমি সেইটো সকলোৱে কৰো। কিন্তু কথা এটা হ'ল যে ঘৰত নেট শ্ল', চিনেমাখন অনলাইন চাব নোৱাৰি। কিন্তু বেলেগত অলপ নেট ফাৰ্ষ্ট হয়, তালৈকে আমি যাম, গৈ তাৰ পৰা চিনেমাখন বা গানটো ডাউনলোড কৰিম। কিন্তু তাত গৈ চোৱাৰ পিছত কি হয় যে সেই চিনেমাখন বা গানটো আমি ডাউনলোড কৰিব নোৱাৰো, কাৰণ ইউটিউবৰ পৰা সেইটো ডাউনলোড কৰিব নোৱাৰি। এনেকুৱা আমাৰ সকলোৰে হয়, আৰু সেইটো মোৰ ক্ষেত্ৰতো হৈছিল বা ময়ো তেনেকুৱা বিপাকত পৰিছিলো। কিন্তু মই বহুত চাই বা বহুত ভাবি চিন্তি আজি আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিছো, যিটো ভিডিঅ' আপোনালোকক সম্পূৰ্ণভাৱে চোৱাৰ পিছত আপোনালোকে গম পাব যে ইউটিউবৰ ভিডিঅ' কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। চিনেমা, ভিডিঅ', গান যি হলে আপোনালোকে এতিয়া বিপাঙত নপৰে, আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। এতিয়া আজি মই যিটো এপেৰে আপোনালোকক শিকাম বা যিটো এপৰ সহায়ত আপোনালোকে ডাউনলোড কৰিব পাৰিব, সেই এপটো হৈছে ভিডমেট। এই এপটো আমাৰ সকলোৰে মোবাইলত থাকে প্ৰায়ভাগ, আৰু নোহোৱা সকলেও ভিডমেট অৰিজিনেল যিটো সেইটো আপোনালোকে গুগল বা প্লে ষ্টৰৰ পৰা সেইটো ডাউনলোড কৰি লওক, কাৰণ সেইটোৰ সহায়ত আপোনালোকে আপোনালোকৰ ইউটিউবৰ ভিডিঅ' ডাউনলোড কৰিব পাৰিব। তো তেতিয়াহ'লে স্ক্ৰীনলৈ বলক, আৰু মই স্ক্ৰীনত যে আপোনালোকক এফালৰ পৰা বুজাই দিম যে ক'ত কেনেকৈ গৈ আপোনালোকে ইউটিউব ভিডিঅ' কেনেদৰে ডাউনলোড কৰিব। তো বলক স্ক্ৰীনলৈ। বন্ধুসকল, মই এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনত আহি গৈছো, আৰু মোবাইলৰ স্ক্ৰীনত আহি মই আপোনালোকক এফালৰ পৰা ক'ত কেনেকৈ কি কৰিব লাগে দেখুৱাই যাম। তাৰ কাৰণে প্ৰথমতে যাব লাগিব ইউটিউব এপত। ইউটিউব এপত যে ক'ত কেনেকৈ কি কৰিব লাগে সেইটো দেখাম এতিয়া। তো মই ইউটিউব এপটো অন কৰি লৈছো। লোৱাৰ পাছত নেটটো অলপ হয়তো শ্ল' হ'ব পাৰে, তাৰ কাৰণে মই এটা ইয়াত গান চাৰ্চ কৰিম। মই জুবিন দাৰ সেই বা মন গ'লে মোৰ কাষলৈ আহিব, এইটো ওপৰত আছে, যেতিয়া মই সেই গানটোত ক্লিক কৰিছো। সেই গানটো মই এবাৰ অপেন কৰি দিছো। তো বন্ধুসকল, এই গানটো আপোনালোকে অলপ শুনিলে। এতিয়া আপোনালোকে এইটো ভাবিছে যে মই এই গানটো ডাউনলোড কৰিম, কিন্তু এই ডাউনলোড ইয়াত যিটো অপশ্যন দেখা আছে, ইয়াত কিবা মিডিয়াম 360 গেট ইউটিউব প্ৰিমিয়াম, ইয়াত যদি এনেকৈ আপোনালোকে টাচ কৰি দিয়ে কিবা পেমেন্ট কৰা কিবা এইবিলাক আহি থাকে, ইয়াৰ পৰা আপোনালোকে গানটো ডাউনলোড কৰিব নোৱাৰে। কিন্তু এতিয়া কথা হ'ল কি, আপোনালোকে এই গানটো ডাউনলোড কৰিব লাগে, বা কিছুমান চিনেমা যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে বা ডাউনলোড কৰিব আহে, তাৰ ক্ষেত্ৰতো আপোনালোকৰ এনেকুৱা হয়। সেইকাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিছো, কাৰণ আপোনালোকে এতিয়া গম পাব যে কেনেদৰে আপোনালোক যিকোনো গান এটা বা যিকোনো ভিডিঅ' এটা, যিকোনো চিনেমা এখন আপোনালোকে খন্তেকতে ডাউনলোড কৰিব পাৰিব ইউটিউবৰ পৰা। তাৰ কাৰণে আমি প্ৰথমে এই শ্বেয়াৰ বটন যিটো আছে, এই শ্বেয়াৰ বটনটোত টাচ কৰি দিব লাগিব। টাচ কৰাৰ পাছত ইয়াত যিটো কপি লিংক বুলি অপশ্যন আছে, এই কপি লিংকটোত টাচ কৰি দিয়ক। এইটো আমাৰ কপিত হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা আমি আহিব লাগিব। তাৰ পৰা আহি মই যে আপোনালোকক কৈছিলো ভিডমেট এপটো, এই ভিডমেট এপটোত আমি যাব লাগিব। মই ভিডমেটত আহি গলো। আহি যোৱাৰ পাছত যিটো মই কপি লিংক কৰিছিলো, লিংকটো কপি কৰিছিলো, সেইটো ইয়াত আহি গৈছে। ইয়াত ডাউনলোড অপশ্যনটোত মই টাচ কৰি দিলো।
এতিয়া এনালাইজিং হৈ আছে তাৰপিছত কিন্তু আহি যাব অলপ নেটৱৰ্ক শ্ল' হৈ আছে বাৰু বা নেটটো শ্ল' সেইকাৰণে অলপ টাইম লাগিব আহি যা কিমান নেটটো দেখো ফাৰ্ষ্ট মাৰি আছে ইয়াত বাৰু গানটো আহি গৈছে কিন্তু গানটো ডাউনলোডহে হোৱা নাই নেটৰ প্ৰব্লেম হৈ আছে বাৰু নেট শ্ল' কি কম আৰু বন্ধুসকল এতিয়া বাৰু মোৰ নেট শ্ল' হৈ আছে আপোনালোকে ট্ৰাই কৰি চাওক এনেদৰে ট্ৰাই কৰি চোৱাৰ পিছত আপোনালোকে গম পাব হয়নে নহয় মই কোৱাখিনি মিছা নে সঁচা কিমান দূৰ সত্য কাৰণ ফিডমেটটো আপোনাৰ লগত থাকে অৰিজিনেল ফিডমেটটো আমাৰ সকলোৰে লগত থাকে আৰু সেইটো জাষ্ট কপি লিংক কৰি আপোনালোকে তাত বহুৱাই দি তেনেকৈ ডাউনলোড কৰি আপোনালোকে চাওক কিমান সত্য কিমান অসত্য এতিয়া আহি গ'ল এইটো এয়া ভিডিঅ' লাগিলে ইয়াত ভিডিঅ' 360 পিক্সাৰত 480 তাৰপিছত মিউজিক লাগিলে মিউজিক 128K আপোনালোকে গোটেই পাব আৰু মই মিউজিকে ডাউনলোড কৰি দেখাই দিছোঁ চাওক ভিউ দেখাই আছোঁ সেয়া মন গ'লে কিন্তু ডাউনলোড হৈ গ'ল তো এনেদৰে আপোনালোকে আপোনালোকৰ বিচৰা যিকোনো গীত এটি বা যিকোনো ভিডিঅ' এটি আপোনালোকে ইউটিউবৰ পৰা এতিয়া ডাউনলোড কৰিব পাৰিব কোনো ধৰণৰ সংকোচ নাই বা কোনো ধৰণৰ এতিয়া আপোনালোকে বিসংগতিত ভুগিব নালাগে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে বা কিমানখিনি শিকিব পাৰিলে কি কেনেকুৱা সেইটো মই একো নাজানো সেইটো আপোনালোকৰ ওপৰত কাৰণ মই যিখিনি বাৰু আপোনালোকক দেখাই দিছোঁ হয়তো আপোনালোকে বুজি পাইছে নে নাই সেইটো মই একো ক'ব নোৱাৰিম তথাপি বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ এইবিলাক একো কৰিব নালাগে জাষ্ট ছাবস্ক্ৰাইব কৰিলে হ'ল আগলৈ যাতে এনেধৰণৰ সুন্দৰ টপিকৰ ওপৰত কণ্টেণ্টৰ ওপৰত আপোনালোকৰ ভিডিঅ' দি থাকিব পাৰোঁ তাৰ কাৰণে প্ৰতিশ্ৰুতি দি আজিলৈ বাই